মই নিতুমণি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি মই লৈ আহিছোঁ এৰী পলুখিনি মই গুচাই ল'লোঁ। এইখিনি বাঁহখিনি হয়, এইখিনি দেখিছেনে? যিখিনি ৰঙা ৰঙা দেখিছে সেইখিনি লেটা হ'ল, আৰু যিখিনি হালধীয়া সেইখিনি লেটা নাই হোৱা। সেইখিনি দেখিছে চাগে, হিলি আছে পূৰা। মই এইখিনি চাফা কৰি ল'ম ভালকৈ ধুই। আনফালে মই কেৰাহীত তেল দি দিছোঁ। তেলখিনি গৰম হোৱালৈকে মই অলপমান পিঁয়াজ আৰু জলকীয়া কাটি ল'ম। পিঁয়াজ আৰু জলকীয়াখিনি ঢালি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ দেৰি ভাজি ল'ম। এইখিনি বজাৰ হৈ গৈছে। এতিয়া মই কাটি লোৱা এৰী পলুখিনি ইয়াত ঢালি দিম। যিসকলে নাই খোৱা খাই চাব, ভাল লাগে খাই। আৰু যিসকলে খাই পাইছে সেইসকলে গমেই পায়। ইয়াত মই অলপ নিমখ দিম আৰু অলপমান হালধি। এইখিনি দিয়াৰ পিছত পুনৰ লৰাই ল'ম। প্ৰায় হৈ গৈছে। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এইখিনি হৈ গৈছে। আকৌ আহিম পুনৰ এটি নতুন ভিডিঅ'লৈ। আজিলৈ আহোঁ, ধন্যবাদ।